আজি কাজিন বাৰ মেহেন্দি হয় আৰু চব মেহেন্দি অকাত বিজি এয়া এফালে হাতখনো দেখাই দিয়া এয়া মই কিছু কিন্তু দেই এয়া চব ঘৰৰ মানুহ কইনাৰ বায়েক ভনীয়েক আকৌ এফালে যাওঁ চব বিজি একদম ব্লগ এটা আনিলোগে অলপ একো নহয় এয়া কইনাৰ লগৰ ছোৱালী বাহঁত আৰু এয়া কইনা মেহেন্দি লোৱাত বিজি মেহেন্দি ব্লগটো মই ইমান লম্বা কৰা নাই শ্বৰ্টকৈ দিছোঁ অলপ মোমেণ্টছ কেপচাৰ কৰা হ'ল কাৰণ মই মেহেন্দি অঁকাত বিজি আছিলোঁ যিহেতু মোৰ ওচৰতে বহুতখিনি মেহেন্দি আঁকিবলৈ আহি আছে মোক আঁকি দিয়া চ' সেইকাৰণে মানে চবকে আঁকি মোৰ নিজৰ লাষ্টত মই একেবাৰে ৰাতিহে ল'লোগৈ নিজে চ' এয়া বাক আঁকি আছিলোঁ মই আকৌ সৰু ভণ্টি এগৰাকীয়েও আঁকি আছিলে তাইও ধুনীয়া আঁকে চ' কইনাই এইফালে মেহেন্দি লৈ আছিলে আৰু মেহেন্দিত মানে পোৱাগৈও বহুত দেৰি হ'ল বাৰ ঘৰত বায়ে সেইকাৰণে বেয়াই পাই গৈছিলে কিন্তু কি কৰিম এণ্ড মমেণ্টত ইমানেই ল'ৰা ধৰ হয় আৰু বজাৰো বহুত আছিলে ন ধৰা চ' খতমেই নহৈছিলে মানে শ্বপিং আৰু কাৰণ মই যিহেতু বা ঘৰত থাকিমগৈ সেইকেইদিন চ' সেইকাৰণে মানে বস্তু চস্তু চব পেক কৰি নিবলগীয়া হৈছে চ' এয়া কইনাৰ মেহেন্দি বহুত ধুনীয়া আঁকিছিলে বা এগৰাকীয়ে আঁকিছিলে চ' বাহিৰতো চবে আড্ডা একদম গান চান বজাই চবে এনজয় কৰি আছিলে কিছুমান যোন দূৰৰ হয় সেইখিনি আহিব পৰা নাছিল চ' জোৰোণত আহিলে আৰু জোৰোণ ৰিচেপশ্যনত থাকিলে চ' মেহেন্দি দিনা মানে এনেও অলপ লৰধৰ কৰি আছে কাৰণ যিহেতু নেক্সট মৰ্ণিং জোৰোণ আছে 9টা চাৰে 9টা বজাতে পাবহি চ' সেইকাৰণে আৰু পটাপট চবে আঁকিছোঁ আৰু কিন্তু বহুত ভাল লাগিলে চবে এনজয় কৰিলে আৰু এয়া সৰু ভণ্টিকেইজনীকো মই মেহেন্দি আঁকি দিছিলোঁ আৰু এনেও ছোৱালী কইনা ঘৰততো মেহেন্দিটোৱে মেইন হয় ন চ' চবেই সৰুৰ পৰা একদম ডাঙৰলৈকে ধৰি চবেই মেহেন্দি আঁকি এনজয় কৰি আছিলে ৰাতিলৈ যিহেতু বাহঁতৰ ঘৰত থাকিলোঁ আৰু নেক্সট মৰ্ণিং জোৰোণ আছে চ' আমি চববোৰ সোনকালে শুই গ'লোঁ আৰু নেক্সট মৰ্ণিং দিনা ভালকৈ ফ্ৰেছ মাইণ্ড হৈ উঠিলোঁ আৰু চ' নেক্সট ব্লগখিনিত লগ পাম আজিলৈ আহিছোঁ বাই বাই আৰু এয়া মেহেন্দি কেনেকুৱা লাগিছে মোক ক'ব মই নিজে আঁকিলোঁ এখন হাতত প্ৰফেশ্যনেল মানুহজনীয়ে মোক নেইলছ লগাই দিব এতিয়া চাব দেই বহুত ধুনীয়াকৈ লগায়